তুমি বিয়া পাতিল নাই পতা নে ইমান দিন লাগে? মোৰ ল'ৰা এটা আছে, মোৰ 4টা মতা আছে মোৰ। হেই আৰু किबा हेल' लोगोफोर नोंथांमोननिसिम मोनसे गोदान आपडेट भिडिअ लानानै फैलायबाय आरोना नोंथांमोनाथ' टाइटेल थाम्बनेल आरो इन्ट्र नायनानै एसेब्लाबो हमनानै मोनखाबाय जानांगौ आरोना आं दिनै सोरनि सायाव आपडेट लानानै फैदों। दिनैनि नैबे आपडेटआ गुबुन हारिनि सायाव आपडेट जागोन आरोना जोंनि बर' हारिनि सायावल' बेसेथो आपडेट लाबोनो होननानै गुबुन जाथिनि सायावबो आपडेट लानानै फैबाय आरो सोरबाफोर जुदि चेनेलाव गोदानै फैदोंबा अन्नानै लाइक कमेन्ट शेयार आरो साबस्क्राइब खालामनानै होलांदो आरोना आरो नोंथांमोनाबो आंनि डिस्ट्रिक्टखौ सोंहरबाय दंमोन ना आं अबे जायगानि नोंथांमोननो नैबे स्क्रिनाव होनाय भिडिअआ लास्टाव थांनानै क्लिक खालामनानै नायबानो जाहैबाय आरोना आरो डिसक्रिप्शनाव लिंकखौ होनानै दोनदों आरोना आं अबे डिस्ट्रिक्टनि नोंथांमोना नैबे लिंकआव थांनानै नायबानो जाबाय आरोना आरो फार्स्टआवनो नैबे भिडिअखौ नायनानै लाग्रो। তুমি বিয়া পাতিল নাই পতা নে ইমান দিন লাগে? মোৰ ল'ৰা এটা আছে, মোৰ 4টা মতা আছে মোৰ। হেই আৰু किबा হেল্ল' হয় উচুপনি নি? হয় কোনে কোনে বাৰু? মই বিক্ৰমে কৈছোঁ। কোন বিক্ৰম? বিক্ৰম দাস ফেচবুক। মোক যে ৰস কৰি থাকা মাজে মাজে ন? মাজে মাজে ল'ৰাটো কৰোঁ। নহয় জানো? হয় হয় মাজে মাজে কৰোঁ। ভাল মোৰ নিচিনা ছোৱালীজনীকো যে কৰিব পাৰিছা আৰু থেংক ইউ দেই। ৰ'জ মানে সেইটো সময়ত তুমি কিবা এটা বিচাৰি আছিলে সেইটো কাৰণে বনাই দিলোঁ আৰু। সহায়হে কৰিব লাগিছিলে, বিচাৰি আছিলো। ওচৰত থকাতে সহায় কৰিব পাৰিলোঁ হয়, এতিয়া দেৰগাঁৱৰ পৰা গৈ আপোনাক এতিয়া ডিব্ৰুগড়ত সহায় কৰিলে অকণ দিগদাৰ হয়। সেইবিলাক পাহৰি যাওক। কি কৰিছে? মই যে ভাত বনাই আছিলো, মা গা ভাল নাই যে সোনকালে বোলো ভাতটো ৰেডি কৰি দিওঁ। হয় তোমাৰ ভাল? আছোঁ আৰু দিয়া, বেয়া নাপাবা। নাম্বাৰ ক'ত পালা? নাম্বাৰ ক'ত পালোঁ মানে বিচাৰিলেতো ভগৱানকো পায়। সেইটো হয়। তো কথা মোলে পাতি মনত পৰিলে যে মোকে আকৌ ফেচবুকত ডাউন দি কথা কোৱা, মোকে হেৰি কৰা ইনষ্টল মাৰা, এতিয়া মোকে আকৌ ফোন কৰিছা যে আচৰিত লাগিছে তাৰমানে। কথাটো কি মানে এতিয়া তোমাক মই সেইটো সময়ত যিখিনি কথা ক'লোঁ বা সেইটো সময়ত তুমি বিচাৰি আছিলা তো ভিডিঅ' বনালোঁ সেইখিনি কথা পাহৰি যোৱা, কিন্তু এতিয়া তোমাক লৈ যোনে যোনে যি টি কথা কৈ আছে আৰু জানিবলৈ মন গৈছে মানে বুজিবলৈ মন গৈছে যে কিয় ছোৱালীজনীক তেনেকৈ বিষয়ে কৈ থাকে আৰু জানিব বিচাৰোঁ মানে তুমি আচলতে কেনেকৈ আছা বা কেনেকৈ জীয়াই থাকা, তোমাৰ মা খবৰ কেনেকুৱা। হয় নেকি? মানে ফেচবুকত মোক কোনে কোনে কি কৈ আছে সেইটো মানে কথাটো হ'ল এনেকুৱা, কিছুমানৰতো দম নাই ন যে নিজৰ হেৰিয়াত ভিউজ ল'বৰ কাৰণে। এতিয়া আমাৰ নামটো কৈ দিয়াৰ লগে লগে মোক যদি বেয়াকে গালি পাৰি দিয়ে, গালি পাৰি দিয়াৰ লগে লগে মানুহে চাবই, সেই মানুহজনীক নাচায়, মোৰ কথাখিনি শুনিব যে তাইকনো কি কৈছে। মোৰ নামটো লৈ লৈ পেলাই তাহাঁতৰ নিজৰ চেনেলবোৰ উঠাই থাকে, কিন্তু মই বেয়া নাপাওঁ মোৰ নাম লৈ চেনেল উঠাইছে, কিন্তু ভাল বস্তু এটা দেখুৱাওক। মানে মানুহক সমালোচনা কৰিবলৈ কাৰো অধিকাৰ নাই, কোনো এখন আইনে দিয়া নাই কাৰোবাক মানে এনেকে মানসিক অশান্তি দিবলৈ, তাকো সামাজিক মাধ্যমত। মইতো চেষ্টা কৰিলে ইচ্ছা কৰিলে মই মানহানি কেছো কৰিব পাৰো, কিন্তু এই মানে ফকতীয়াবোৰ লগত মোৰ সোমাই থাকিবলৈ মন নাই। মই যদি সেই বেয়াবোৰ কথা ভাবি যদি মোৰ সোমাই থাকো, মোৰ আচল কামখিনি ৰৈয়ে যাব। সেইটো হয় বাৰু, নহয় মানে বহুতে মানে যি টি কৈ আছে, কেইগৰাকীমানকো দেখিছোঁ, দুজনমানকো দেখিছোঁ, মানে সেইটো টপিকত যি টি কথা কৈ আছে, কিন্তু তাৰ দম নাই যে তাহাঁতৰ দম থাকিলেহে আকৌ নিজৰ হেৰিয়াত ভিউজ ল'বৰ কাৰণে। তুমি এইবিলাক দেখি দুখ পোৱা নেকি অন্তৰ? মই দুখ অকনমানো নেপাওঁ, কেতিয়াবা আকৌ মোৰ হাঁহিহে উঠে, আইঐ চাচোন বোলো ভিউজৰ কাৰণে মোৰ নামটো, মোৰ ভৰিকেইটা কেনেকে চেলেকি আছেহি, মোৰ সেনেকুৱা মানে মোৰ হাঁহিয়ে উঠে। মানুহবোৰ কিমান তললৈ যাব পাৰে নিজৰ ভিউজৰ কাৰণে, কাৰোবাৰ এজনী ছোৱালীক মানে সামাজিক মাধ্যমত ট্ৰল কৰিবৰ কাৰণে এবাৰ ভাবি নাচায় যে মোৰ এই শব্দটোৱে সেই ছোৱালীজনীক মানে জীৱনত কি প্ৰভাৱ পেলাব। আজি মই এনেও এটা বহুত দুখত মই আছো, বহুত কষ্টত আছো, তাৰ উপৰি যদি আকৌ বেলেগে সমালোচনা কৰি দিয়ে, সেই মানুহজনী মানে মগজত কেনেকুৱা খিনি বস্তু সোমাব। কাইলৈ যদি মৰি যায়, যিবোৰে এতিয়া মোক সমালোচনা কৰে, তাহাঁতৰ নামবোৰ লিখি লিখি ফেচবুকত পোষ্ট এটা দি যদি মই কাইলৈ মৰি যাওঁ, সমালোচনা সহ্য কৰিব নোৱাৰিলো বুলি, তাহাঁতিতো চব ফচিব। কিন্তু মানে মই যদি আজি তুমিয়ে হওক বিপদত আছা, মই তোমাক পাৰিলে সহায় কৰিব লাগে, যদি সহায় কৰিব নোৱাৰো নহয় মই মনে মনে থাকিব লাগে। ওলোটাই আকৌ বিপদত থকা জনক সমালোচনা কৰিবলৈ যায়, তেতিয়াহ'লে সেইবোৰ কিমান মানে ফাল্টু মানুহ হ'ব লাগিব।
আৰু তুমি ফাল্টু মানুহৰ লগত এনেই তোমাৰ দৰকাৰী টাইমবোৰ বৰবাদ কৰিবা নেকি? কোনেও নকৰে বাৰু, মানুহৰ নিজৰ নিজৰ কাম থাকে বাৰু। চবৰে নিজৰ কাম থাকে। এতিয়া মোৰ কিমান দায়িত্ব সেইটো মই জানো, তুমি জানা জানো মোৰ ঘৰখনত মই কেনেকে কি কৰি আছো? তুমিতো নাজানা ন। সেইটোকে মই জানিব বিচাৰিছো আচলতে, তুমি তোমাৰ ঘৰখন মানে তোমাৰ দেউতা ককাই ভাই এনেকুৱা আছেনে? মোৰ ঘৰখনত মোৰ ককাই ভাই বুলি ক'বলৈ কোনোৱে নাই। মই একমাত্ৰ ছোৱালী। মোৰ দেউতা আজি প্ৰেছাৰ ষ্টকত ঢুকুৱা 11 বছৰ হ'ল। তাৰ পিছৰ পৰা গোটেই ঘৰখনৰ দায়িত্ব মোৰ বুলি ক'লেও বেয়া নহয়। এতিয়া ঘৰখন তুমিয়ে চলাই আছা মানে? ফেচবুকতো ভিডিঅ'বোৰ দেখাই, সেইবোৰ আকৌ এক্টিং নহয় দেই। ঘৰখন মই চলোৱাটো বুজি তোমালোকে পাইছো। আকৌ এক্টিং বুলি কৈ দিয়া নহয়, নহয়। মই গম পাওঁ। শুনা, আজিলৈকে ভিডিঅ' যিমান দেখিছো তোমাক দেখিছো আৰু মাক দেখিছো, সেইটো কাৰণে মই তথাপিও সুধিছো। এক্টিং বুলি। আৰু কিছুমান মানুহে ঘৰটো মোৰ হয়নে বুলিও সোধে, যে মই ঘৰটো বনাই আছো বুলি যে ভিডিঅ' দেখাও, সঁচাকেই তাই ঘৰ বনাইছে নে? তেনেকুৱা এটা মানে। আৰু কিছুমানে আকৌ কেতিয়াবা দুখ এটা দেখালেও এক্টিং বুলিয়ে ভাবি লয়। তো সেই মানুহখিনিক তুমি যাৰ কি ক'ব মন বিচাৰা? যেনেকুৱা। যিখিনিয়ে তোমাক তেনেকে কয় সেই মানুহখিনিক তুমি কি ক'ব বিচাৰা? মই তাহাঁতক মানে এটাই কথা ক'ব বিচাৰো যে আজি এই যুগত মানুহবোৰ কিমান টেলেণ্টেড হ'ল। ইমান সৰু সৰু মগজ লৈ যদি জীয়াই থাকে, জীৱনত একো কৰিব নোৱাৰে। হয় অকনমান মানে সেই বাহিৰৰ জগতখন তাহাঁতি চিনি পাব লাগে। অকল হয় চুক ভেকুলী নিচিনা ঘৰতে যদি সোমাই থাকে, মানুহৰ ঘৰে ঘৰে চাহ পানী তামোল বিচাৰি KPC খাই খাই যদি তিনিআলি চাৰিআলিত বহি থাকে, হয় তাহাঁতিতো সেইবোৰে চিনি পাব ন। বুজিছো। মই তেনেকুৱা মানুহক কওঁ যে অকমান বাহিৰৰ জগতখন চাওক, ভাল কথা শিকক। এনি টাইম অকল গেলাই খিনি যদি মগজত ভৰাই থৈ দিয়ে নহয়, তাহাঁতি একো কৰিব নোৱাৰে জীৱনত। এতিয়া তোমাৰ ঘৰত তুমি আৰু তোমাৰ মা থাকা। মা খবৰ ভালনে? মা খবৰ যে ভাল, একেবাৰে ভাল নহয়। কেলেনো মানে কেতিয়াবা এনেকুৱা হৈ যায়, মোৰ এনেকুৱা লাগি যায় জিৰটো ওলাই যাব নেকি, সেনেকুৱা লাগি যায় তাৰমানে। এতিয়া একেবাৰে মানে ভালে নহয়। চোৱা চিতা তুমি মানে মাক কৰি থাকা মানে? চব মই কৰিব লগা হয়। আগতেতো মায়েতো এনেকে জুইত চৌকাত ভাত পানী চব মায়ে বনাইছিলে। তাৰপিছত বাচন বৰ্তন ধোৱা সেইখিনিও চব কৰি দিছিলে, কেলে মোৰ মোবাইলত টাইম দিব লাগে। গম পাইছো। এতিয়া A to Z মোৰ তাৰমানে। ঘৰৰ হাঁহ কুকুৰা কেইটাও মই চাব লাগে, আনকি মা কাপোৰ কানি ধোৱা, ভাত খিনিও খুৱাই দিয়া, এনেকুৱা A to Z গোটেই মোৰে আহি গ'ল মানে। তোমাৰ জীৱনত দেখোন বহুত দুখ আছে দেখোন। বহুত দুখ। এইখিনি সাধাৰণ, আৰুতো বহুত ঘটি গ'ল। এনেকুৱা ঘটনা ঘটিছে মোৰ জীৱনত, অন্য ছোৱালী হলে চুইচাইড কৰি মৰিলেহেঁতেন। শব্দটো ঘপকে ওলাই গ'ল দেই মুখৰ পৰা। তুমি মৰিবলৈ ভয় নকৰা নি? নালাগে মোৰ অকমানো ভয়। মই ভয় বুলি কোৱাটো যে মই জীৱনত ভয় শব্দটো নিশিকিলোৱে। সেইটো কাৰণে কৈ আছা তুমি বাৰে বাৰে মৰিবলৈ লাগে। কিয় মৰিব লাগেনো? জীৱনটো দিছে ইমান ধুনীয়া ভগৱানে, ভালকে জীয়াবলৈ শিকিব লাগে। মই মানে কেতিয়াবা এনেকুৱা মানুহৰ ধৈৰ্য্য এটা সীমা থাকে ন। মোৰ ভয় কালেও নালাগে, একো বস্তুলে ভয় নালাগে। মোৰ সঁচা কথাটো কব গলে, মোক যদি কবলৈ দিয়ে নহয়, মানে গোটেই পৃথিৱীৰ আগত কৈ দিব পাৰিম। কিন্তু মানে মানুহৰতো তথাপিও সাহসটো থাকে যদিও এটা সময়ত মানে দুৰ্বল হৈ যায় ন মনটো। কিমান সহ্য কৰিব আৰু এজনী মানুহক যদি অকল শুৱে বাওঁৱে চেপাই দি থাকে, সেই বডিটোতনো কিমান শক্তি থাকে। আমিতো মানুহেই হয়। কেতিয়াবা এনেকুৱা ভাব আহে মৰি থাকো নেকি বুলি, কেইবাবাৰো ভাবিছো মই। নভবা নহয় অৱশ্যে। হয়। এতিয়া পিছে কি ঘৰখন এতিয়া কি তুমিয়ে চলাই আছা? ভিডিঅ'ত যিখিনি দেখিছা গোটেই সমস্ত ময়ে চলাই আছো। তুমি ৰেকৰ্ডিং কৰিছা নেকি? বাৰে বাৰে একেটা কথাকে সুধি আছা যে। ৰেকৰ্ডিং নাই কৰা। একেটা কথাকে কেলে ইমান কোমল কোমলকে মাতিছা যে? এনেইতো ইমান কোমল মাত নোলায়। তো এদিন মনকে চিঞৰি চিঞৰি ভিডিঅ' বনাইছিলা, তুমি হয় নাই? মই মনকে ভিডিঅ' বনাইছিলো মানে সেইটো সময়ত তুমি মনক বিচাৰি পগলা হৈ গৈছিলা। মই ভিডিঅ'টো বনাই মই সহায় কৰিছিলো যাতে 10 জনে দেখক, শ্বেয়াৰ কৰক। সেইটো সহায় হ'ল নি? মই এফালে পগলা হৈ আছো, কান্দি আছো, ঘৰত ভাত পানী নাই। তুমি আকৌ তাত মনকে চিঞৰিছা। হ'ব দিয়া, তুমি যে মোৰ ভিডিঅ'টো চালা তাৰ কাৰণে ধন্যবাদ। আৰু ঠিকে আছে বাৰু, সহায় বুলি ভাবি পেলাই মই কৰিছিলো, বেলেগ ভাবি পেলাই কৰা নাছিলো। কিন্তু অকণমান ক্লিপ লগাইছিলো, বেছি ডাঙৰো ক্লিপ লগোৱা নাই। এতিয়া তোমাক বেলেগে যেনেকে সমালোচনা কৰি একো থাকে। নাই বাৰু, তুমি ধেমালি কৰিছা। কিন্তু মোৰ মানে কি হ'ল, সেইটো তুমি মনক লৈ ধেমালি কৰিলা। কিন্তু কি বুলি ক'ম, শব্দটোৱে নোলাইছে। মোক সমালোচনাটো কৰা নাই ধৰা, মোৰ চৰিত্ৰক তুমি দাগ লগোৱা নাই, সেইটো কাৰণে মই বেয়া নাই পোৱা বাৰু। মই পতককে সেইবিলাক নকৰো। মই যিবিলাক ভিডিঅ' ৰোষ্ট কৰো, যিবিলাক কৰিব লাগে তেনেকুৱা ভিডিঅ' কিছুমান ৰোষ্ট কৰো। মই বস্তুটো মানে কি, তোমাৰ ভিডিঅ'টো মই কমেডি হিচাপে লৈ গৈছিলো, কিন্তু মই তাত তোমাৰ কোনো পাৰ্চনেল লাইফৰ কথা মই তাত শ্বেয়াৰ কৰা নাছিলো কিন্তু দেই।
পাৰ্চনেল লাইফৰ কথা শ্বেয়াৰ কৰা হলেতো তুমি যে এতিয়া ফোন যে কৰি আছা তোমাক মই এনেকুৱা কাৰণ দিলোহেঁতেন নহয়, কাৰণ পাৰ্চনেল লাইফৰ কথা লৈ সমালোচনা কৰিবলৈ কাৰোবাৰ হেৰি কৰিবলৈ কোনেও কাকো অধিকাৰ দিয়া নাই। মই তেনেকুৱা কাম নকৰোঁ চুপনি, কাৰণ মই এইটো কাৰণে মই তোমাৰ লগত কথা পাতিছোঁ, কাৰণ তোমাক লৈ ফেচবুকত যোনে তোনে যি টি কথা কৈ আছে। মই মানে জানিব বিচাৰিছোঁ যে আচলতে ছোৱালীজনীৰ জীৱনটো কেনেকুৱা, ছোৱালীজনী কেনেকৈ লাইফত থাকে, ছোৱালীজনী মানে দেখা পায় ন ভিডিঅ' কিছুমানত যে তুমি এইটো কৰিছা সেইটো কৰিছা, তো মানুহে মানুহক বুজি পায়, চবেতো বুজি নাপায় বাৰু। সেই বুজনিটো ল'বলৈ মানে জানিবলৈ বুজিবলৈহে মই তোমাক ফোন কৰিছোঁ। এতিয়া ফেচবুকত ধৰা সমালোচনা কৰি থাকে, সেই মানুহখিনিয়ে মোৰ পাৰ্চনেল লাইফটোৰ কথা কিবা জানে জানো? একোডাল নাজানে। মোৰ নামটো কি, মোৰ ঘৰটো কোন ঠাইত আছে, মই কিমান ওখ, কেইফুট ওখ, কিমান শকত, একোতো নাজানে। এইখিনি ভিডিঅ' এটা বনাই দিবা তুমি। এই ফকতীয়াবোৰৰ কাৰণে মোৰ অৱশ্যে মোৰ সেইবোৰ কৰি থাকিবলৈ টাইমে নাই, হ'লেও তেতিয়া মানে কেইজনীমানক চাই আছো মই। তেখেতলোকৰ ইজি হ'ব মানে বুজিবলৈ যে তুমি কিমান ওখ, কেনেকে থাকা, তোমাৰ উপাধি কি, তোমাৰ ঘৰ ক'ত, তেখেতলোকৰ মানে ইজি হ'ব বুজিব। ফিটা চিটা লৈ জুখি মেলি একদম মই কিমান ওখ কিমান শকত সেইবোৰ দেখাই দিম নেকি? দেখুৱাই দিব লাগিব সিহঁতক। তাহাঁতিনো একেবাৰে কোন হয় যে তাহাঁতক মই ফিতা লৈ জুখিবলে? তাহাঁততো মগজ বুলি ক'বলৈ একোৱে নাই। ভাল মানুহে কেতিয়াও আনক সমালোচনা নকৰে। মই ৰাতিপুৱা এগৰাকীক দেখিছো, মানে কথাত এই কথাটো ওলাইছে, মই ৰাতিপুৱা এগৰাকীক দেখিলো, তোমাৰ 8খনমান ফটো আপলোড কৰিছে, ওপৰত কেপশ্যন লিখিছে, এইগৰাকী বুলি কোৱা নাই, এইজনীয়ে মানুহক বুৰ্বক বনাই আছে, যি টি কথা কৈ কণ্টেণ্ট লৈ ভিডিঅ' বনাই আছে। তাতে দুনিয়াৰ যি টি কমেণ্ট যোনে তোনে দিছে এইবোৰ বাদ দিয়া বাৰু। কিন্তু সেই মানুহজনীয়ে কথাটো চিন্তা কৰিব লাগিছিল যে এগৰাকী নাৰীয়ে কেতিয়াও এগৰাকী নাৰীক মানে এনেকৈ হিংসা কৰিব নালাগে, কিন্তু শত্ৰু বুলি যে ওলাই থাকে যে কথা এটা লিখা আছে যে, সেয়াই মানে পৰিচয়। এতিয়া সেই মানুহজনীয়ে যে মোক ক'লে মই অভিনয় কৰিছো বুলি, তাই মোৰ মানে কি 1 মিনিটৰ ভিডিঅ' এটা চাই মোৰ গোটেই জীৱনটোৰ ওপৰত তাই মানে জাজমেন্ট দি দিলে যে মই অভিনয় কৰিছো। মই অভিনয় কৰিছো নে কি কৰিছো সেইটো মইহে জানো আকৌ। তুমি কেনেকুৱা সেইটো তুমিহে জানা আকৌ, মইতো তোমাৰ ঘৰৰ পৰিৱেশ একোৱে নাজানো। তুমি যদি কাইলে মোৰ চৰিত্ৰক ধৰি কথা কোৱা, তেতিয়া তোমাক মই থাৰ্ড ক্লাছ বুলি ভাবিম আকৌ। কাৰণ তোমাৰ ঘৰৰ পৰিৱেশ বেয়া, তোমাৰ মা দেউতা ফাল্টু বেয়া কাৰণেহে তুমি বেয়া হলা আকৌ। কাৰণ তোমাৰ মা দেউতাই যদি সৰুৰ পৰা ভাল শিক্ষা দিয়ে, তুমিতো ভাল হবা ন। মই সেই মানুহখিনিক মই মানে তাহাঁতি নিজেহে পৰিচয় দিছে আকৌ, আমি কিমান বেয়া বেয়া কথা জানো, আমাৰ মানসিক মানে আমাৰ সেই মনৰ ভাৱ চিন্তাবোৰ কিমান লেতেৰা। মোৰ তাহাঁতক ক'ব লগা বেলেগ একোৱে নাই, মানে মনবোৰ চফা কৰিব লাগে, মানুহ অকমান পজিটিভ হ'ব লাগে আজিৰ দিনত। একো নাই, খালি আৰু ষ্ট্ৰং হৈ থাকিবা মানুহজনী। তোমাক যদি কোনোবাই কিবা কৈছে সেইখিনি কথা এখন কাণে শুনি এখন কাণে উৰুৱাই দিবা। সেইবোৰ মোৰ মানে কি অকমান মোৰ ভৰি তলৰ বালিটো সমানো মোৰ ফৰক নপৰে, কোনোবাই মোক কি কৈছে মতলব নাই। কেলে মই যেনেকে জীৱনটো মোৰ চলাই আছো মই জানো। শুনিলো তোমাৰ জীৱনটো যিখিনি কথা ক'লা, মাক চাই আছা, ঘৰখনক লৈ যিখিনি কৰি আছা, কাৰণ আজিৰ দিনত নকৰা নহয় কৰে, কিন্তু তুমি যে কৰি আছা সেইটোৱে ভাল লাগিছে। বহুত মতা মানুহতকে মই বহুত ওপৰত কাম কৰি আছো, সেইটো মই গৌৰৱেৰে ক'ব পাৰো। কিছুমান মতা মানুহ বুঢ়া হৈ মৰি গৈছে, আজিলৈকে ঘৰ এটা বনাব পৰা নাই। মাক বাপেকক কেনেকুৱা ব্যৱহাৰ কৰে ল'ৰা ছোৱালীবোৰে এজনী আনি লৈ, সেইবোৰ মই চকুৰে দেখি থাকো। সকলো তেনেকুৱা নহয় বাৰু, কিছুমান থাকে। চব নহয়, তাৰে 1% থাকে ন। থাকে। দামী গাড়ীত ঘূৰি ফুৰে, কিন্তু মাক বাপেকক আশ্ৰমত থয়। আছে। আজি মই যিখিনি কৰিছো, মই ধেৰ অট্টালিকা এটা বনাব নোৱাৰিলে কি হব, অন্ততঃ এইখিনি যে কৰিছো। সেই মানুহবোৰে মোৰ নিচিনা এজনী ছোৱালীক সমালোচনা কৰাৰ আগত মানে 100 বাৰ ভাবিব লাগিছিলে, যে মোৰ জীৱনটোৰ কথা ভাবিব লাগিছিলে। কেনেকুৱা এজনী ছোৱালী যদি জীৱনত কিবা এটা দুখ হয়, সেই দুখৰ ওপৰত আকৌ কটাঘাত চেঙাতেল দিয়া মানুহবোৰ কিমান ফাল্টু হব লাগিব। কি কৰিবা আৰু, মানুহৰ এইটো কামেই বুলি ধৰি লোৱা আৰু আজিৰ দিনত। আৰু সেইবোৰক মই পাত্তাও নিদিওঁ। এইটো নহয় যে তাহাঁতৰ সেইবোৰ দেখি মোৰ কিবা বেয়া লাগিব, পাত্তাই নিদিওঁ তাহাঁতক। মই তাহাঁতক চিনিয়ে নেপাওঁ। তাহাঁতৰ মানে এটাই মতলব আৰু, উচুপনিক লৈ ভিডিঅ' বনাও, তাইৰ নাম লোৱাৰ লগে লগেতো মোৰ ভিউজ আহিবই, আকৌ তাইও খঙতে মানে তাহাঁতৰ প্ৰফাইলবোৰ দেখাই মোৰ চেনেলত দেখাই দিম, তাহাঁতি মানে ভাইৰেল হৈ যাব। তাহাঁতৰ মতলব সেইটোয়ে, নিজক ভাইৰেল কৰিব গৈ মেলি যে এজনী মহিলাক যে তাহাঁতি বদনাম কৰি আছে। তাহাঁতি যদি ভাইৰেল যদি হ'ব মন আছে, তেতিয়াহ'লে মোৰ ভৰিকেইটাত এবাৰ সেৱা কৰি তামোল পাণ দি পেলাই যদি মোক কয় যে সেই মাতা মোৰ পেজটো ভাইৰেল কৰি দিয়া, তাহাঁতক মই চুটকিত ভাইৰেল কৰি দিম। আশীৰ্বাদ দি নেকি?
মোৰ সেইটো পাৱাৰ আছে মই 1.5 বছৰত মোৰ 3 লাখ ওচৰা-ওচৰি ফলোৱাৰ্ছ মই কৰিছো হয় মোক যদি এটা তামোল পাণ দি পেলাই যদি ভৰিত ধৰি সেৱা কৰে যদি মোৰ ভৰি তলত ধূলিখিনি যদি এবাৰ মোহাৰি পেলাই যদি কয় তাহাঁতক মই এটা দিনতে মই লাখ ফলোৱাৰ্ছ কৰি দিব পৰা কেপাচিটি আছে সিহঁতি তেনেকুৱা নকৰিব নেকি কাৰণ তাহাঁতৰ ভাল মগজ থাকিলেহে তাহাঁতি ভাবিছে যিমানে সমালোচনা কৰিম মানুহেতো শুনি ভাল পাব উচুপনিক গালি দিছে বুলি কৈ শুনি ভাল পাব তাহাঁতৰ ভিউজ আহিব কিন্তু তাহাঁতি ভাইৰেল হৈছে আকৌ তাহাঁতিওতো গালি খাইছে ন ভাল মানুহে এইবোৰ নকৰে নহয় এতিয়া শিক্ষিত মানুহ এজনে সেইবোৰ কব জানো নকয় এটা ছচিয়েল মিডিয়াত মানে অসভ্য কথা কোনবোৰ মানুহে কয় শিক্ষিত মানুহে এইবোৰ কথা চিনিও নাপায় সেইকাৰণে মই সেইবোৰ লগত লাগি নাথাকো बिदिब्ला लोगोफोर दिनैनि आपडेटआ बेखिनियानोमोन नोंथांमोनाथ' भिडिअखौ नायनानै नुखाबाय आरो सोरबाफोर जुदि चेनेलाव गोदानै फैदोंबा लाइक कमेन्ट शेयार आरो साबस्क्राइब खालामनानै होलांदो नोंथांमोननि सापर्टआवनो दिनै 11K साबस्क्राइबार कमप्लिट जाबाय आरोना आरो सोरबाफोर जुदि गोदानै फैदोंबा साबस्क्राइब खालामनानै लादो आंनि मनजय बर' अफिसियेल इउटिउब चेनेलखौ बिदिब्ला लोगोफोर दिनैनि आपडेटआ बेखिनियानोसै नेक्स्ट भिडिअ थाबैनो लोगो मोनगोन आरो सोरबाफोर जुदि आंनि डिस्ट्रिक्टखौ मिन्थियाखैबा डिसक्रिपसनाव लिंकखौ होना दोन्दों थांनानै क्लिक खालामनानै नायबानो जाहैबाय आरोना बिदिब्ला लोगोफोर दिनैनि आपडेटआ बेखिनियानोसै नेक्स्ट भिडिअ थाबैनो लोगो मोनसिगोन बाय बाय